हेलो फ्रेंड्स আজি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে অসমীয়া ৰচনা মোৰ জীৱনৰ লক্ষ্য যেটো পৰীক্ষাত প্ৰায় সুধিয়ে থাকে মোৰ জীৱনৰ লক্ষ্যৰ ভিতৰত কি লিখিব লাগে যেনেকৈ আৰম্ভণি জীৱনৰ লক্ষ্য বাছনি কৰাৰ কাৰণ তাৰ পাছত লক্ষ্যত উপনীত হোৱাৰ উপায় সামৰিৰ নিচিনা ভিডিঅ'টো আৰম্ভ কৰোঁ চাও কিবা কি লিখা আছে মোৰ জীৱনৰ লক্ষ্য আৰম্ভণি কোনো এক নিৰ্দিষ্ট স্থানত উপনীত হোৱা সংগ্ৰামৰ প্ৰত্যেকজন মানুহৰ জীৱনত এক লক্ষ্য থকা উচিত লক্ষ্য নোহোৱা মানুহৰ পৰিয়াল নোহোৱা নাওৰ দৰে কিন্তু ব্যক্তি এজন তেওঁৰ দক্ষতা অভিৰুচি অনুসৰি লক্ষ্য নিৰ্ধাৰিত কৰা উচিত জীৱনৰ লক্ষ্য আন বহুতৰ দৰে ময়ো মোৰ অভিৰুচি অনুসৰি জীৱনৰ এক লক্ষ্য বহুত বান্ধি লৈছোঁ মোৰ জীৱনৰ লক্ষ্য হৈছে এজন শিক্ষক হোৱা ছাত্ৰ জীৱনতে নিজৰ লক্ষ্য স্থিৰ কৰাৰ সঠিক সময় সেয়ে মই মোৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি তাত উপনীত হ'বলৈ যত্ন কৰি আছোঁ লক্ষ্য বাছি লোৱাৰ কাৰণ এখন সুস্থ সমাজ গঠনৰ ক্ষেত্ৰত এজন আদৰ্শ শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ সেয়ে মই এজন প্ৰকৃত শিক্ষক হ'ব বিচাৰোঁ শিক্ষক এজন হৈছে সকলোৰে ভাল বন্ধু দাৰ্শনিক আৰু পথ প্ৰদৰ্শক যিয়ে তেওঁৰ উচ্চ নৈতিক সৎ আৰু আদৰ্শ জীৱনৰ শৈলীৰ জৰিয়তে অকল ছাত্ৰ ছাত্ৰীলোকে নহয় তেওঁৰ সংস্পৰ্শলৈ অহা সকলো মানুহকে শিক্ষা দিয়ে শিক্ষকে নিজৰ জ্ঞানৰ পোহৰেৰে এখন অন্ধকাৰ সমাজ পোহৰাই তুলিব পাৰে শিক্ষকে নিজৰ দক্ষতাৰে এজন ডাক্তৰ ইঞ্জিনিয়াৰ উকিল অথবা এজন সুনাগৰিক হ'বলৈ প্ৰস্তুত কৰি তোলে সকলোকে মানৱীয় গুণৰ শিক্ষা দিয়ে শিক্ষক পদটো মই মোৰ জীৱনৰ লক্ষ্য হিচাপে নিৰ্বাচন কৰাৰ কাৰণ অনেক শিক্ষক আদৰ্শ তথা আন কাৰণে মোক শিক্ষক হ'বলৈ প্ৰেৰণা যোগাইছে লক্ষ্যত উপনীত হোৱাৰ উপায় জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ আত্মবিশ্বাসৰ লগতে চেষ্টাৰ প্ৰয়োজন মই মোৰ লক্ষ্যত উপনীত হ'বলৈ বিভিন্ন প্ৰকাৰে প্ৰস্তুতি চলাই আছোঁ মই যিহেতু এগৰাকী শিক্ষাৰ্থী গতিকে বৰ্তমান মই এজন ভাল ছাত্ৰ হোৱাৰ চেষ্টা কৰি আছোঁ আজৰি সময়ত ভাল কিতাপ পঢ়াৰ অভ্যাস কৰি আছোঁ যাতে সকলো প্ৰকাৰৰ জ্ঞান আয়ত্ত কৰিব পাৰোঁ আৰু একেবাৰে লাষ্টৰ সমাপ্ত আৰু সামৰণি লক্ষ্য সাধনৰ বাবে প্ৰয়োজনীয় অধ্যাৱসায়ৰ যত্ন কৰিলে ৰত্ন পায় কথাষাৰ মনত লৈ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে একাগ্ৰ চিন্তে শিক্ষা সাধনৰ ব্ৰতী হৈ আছোঁ মোৰ দৃঢ় বিশ্বাস যে মই এদিন মোৰ লক্ষ্যত উপনীত হৈ নিজক প্ৰতিষ্ঠিত কৰাৰ লগতে মোৰ সমাজ তথা দেশখনক উপকৃত কৰিব পাৰিম চ' ইমানেই হয় ইমান ভালকৈ লিখিলে 10 নম্বৰ ইজিলি পাই যাবা বেছি কঠিনো নহয় জাষ্ট বুজিলে হৈ যাব ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকা ধন্যবাদ